আমি শ্ৰদ্ধাৰ বাকজনলৈ সেৱা ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। কোনে কি ৰিচাৰ্জ কৰিছে মই সেয়া ক'বলৈ নাযাওঁ। শংকৰ গুৰুৱে বৈকুণ্ঠৰ বৰ্ণনা কীৰ্তনত বৰ ধুনীয়াকৈ দিছে। প্ৰথম কথা, তেওঁ মহাপুৰুষ, গোটেই ভাৰতৰ স্বীকৃত এজন মহাপুৰুষ, জগন্নাথ ধামৰ মহাপণ্ডিতসকলৰ স্বীকৃত এজন মহাপুৰুষ, জগতগুৰু শংকৰ গুৰুৱে বৈকুণ্ঠৰ বৰ্ণনা ভাগ আপুনি কীৰ্তন ভাগত পাব। আৰু ভাগৱতৰ মাজে মাজে বৈকুণ্ঠৰ বৰ্ণনা দিয়া হৈছে। কোনোবাই আন্ধাৰ পাইছে, কোনোবাই পোহৰ পাইছে, কিন্তু তেওঁৰ নিজা গৱেষণাৰ বিষয়। সেইটো সাৰ্বজনীন সত্য নহয়, কিন্তু তেওঁৰ সত্য। ব্যক্তি সত্য আনি আমি শাস্ত্ৰত মিলাব নোৱাৰিম। তেওঁৰ এইটো নিজা কথা। তেওঁ একো নাই বুলিও ক'ব, কিন্তু তেওঁৰ কাৰণে সত্য কথা, কিন্তু সেইটো ৰাইজৰ কাৰণে সত্য নহ'ব পাৰে। তেওঁ আৰু কিবা বেলেগ বস্তু কোৱা বুলি কয়, সেইটো আমি অমান্য নকৰোঁ। তেওঁক আমি সত্য নমস্কাৰ কৰিছোঁ। এই জনাত তেওঁৰ কাৰণে সত্য সেই বস্তুটো সকলোৰ কাৰণে প্ৰযোজ্য নহ'ব। গোটেই সিদ্ধান্তটো শংকৰ গুৰুৱে ধ্যান বৰ্ণনত দিছে কীৰ্তনৰ। আপুনি এনেকে নহয়, অকলশৰে আপোনাৰ উপাসনা গৃহত বহি খুব সুন্দৰভাৱে মননশীলতাৰে পঢ়া অধ্যয়ন এটা বেলেগ বস্তু, মননশীলতাৰে গ্ৰহণ কৰা এটা বেলেগ বস্তু। আপুনি একদম মননশীলতাৰে ধ্যান বৰ্ণনখিনি ল'ব, পঢ়ি চাব। আপুনি বিচৰা গোটেই উত্তৰখিনি আমি ক'লে অপৰাধ হৈ যাব, গুৰুজনাই ক'লে আপুনি নিশ্চয় আপুনি বিচৰা বস্তুখিনি পাব। কৃষ্ণ।